নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে কেইবাটাও ব্ৰেকিং নিউজ। আজি 25 অক্টোবৰ। এনে ধৰণৰ খবৰবোৰ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছোঁ ৰাজ্যবাসীৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ সংগীতানুষ্ঠানত এটা ডাঙৰ ঘটনা সংঘটিত হৈছে। এইবাৰ সংগীতানুষ্ঠানত এয়াৰ ষ্ট্ৰাইক আৰু নিহত হৈছে 80জনকৈ লোক। সংগীতানুষ্ঠানৰ ওপৰত ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক। সেনাই সংগীতানুষ্ঠানক লক্ষ্য কৰি নিক্ষেপ কৰিছে কেইবাটাও বোমা। ভয়ংকৰ এয়াৰ ষ্ট্ৰাইকত ঘটনাস্থলীতে নিহত হৈছে গায়কসহ 80জনকৈ লোক। বিশ্ব কঁপোৱা ঘটনা সংঘটিত হৈছে ম্যানমাৰৰ কাচিনত। কেইবাখনো বিমানেৰে সমাৰোহলৈ লক্ষ্য কৰি বোমা নিক্ষেপ কৰা হৈছে আৰু 80জনকৈ লোক নিহত হোৱাৰ খবৰ আহি পৰিছে। এবাৰ আক্ৰমণৰ পিছতে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে সেই ভয়ানক দৃশ্য। ঘটনাক গাত দিবলৈ চেষ্টা চলাইছে ম্যানমাৰ সেনাই। এবাৰ ম্যানমাৰৰ এই ঘটনাক গণহত্যা আখ্যা দিছে সচেতন মহলে। সংগীতানুষ্ঠানৰ ওপৰত ভয়ংকৰ এয়াৰ ষ্ট্ৰাইকৰ দৰে ঘটনা সংঘটিত হৈছে আৰু 80জনকৈ লোক নিহত হোৱাৰ খবৰ আহি পৰিছে।